যদি আপুনি টকা পইচা জমা ৰখা আলমাৰিত এইটো বস্তু ৰাখিছে তেনেহ'লে আজিয়েই তাৰ পৰা সেই বস্তুটো আঁতৰাই দিয়ক। নহ'লে ইয়ে আপোনাৰ টকা পইচাবোৰ শেষ কৰি দিব, অদৰকাৰীভাৱে আপোনাৰ টকা পইচাবোৰ খৰচ হৈ যাব আৰু আপুনি টকা পইচাবোৰ কেতিয়াও জমা ৰাখিব নোৱাৰিব। নম্বৰ 1, আলমাৰিত কেতিয়াও পাৰফিউম নাৰাখিব। যদি আপুনি আলমাৰিত টকা পইচা জমা ৰখা আলমাৰিত যদি আপুনি পাৰফিউম ৰাখে তেনেহ'লে আপোনাৰ সেই আলমাৰি কেতিয়াও টকা পইচাৰে ভৰ্তি নহ'ব। সেই আলমাৰিত আপুনি টকা পইচাবোৰ জমা ৰাখিলেও আপোনাৰ অদৰকাৰীভাৱে বহুত খৰচ হৈ যাব। আলমাৰীৰ পিছফালে কেতিয়াও ঝাৰু নাৰাখিব। যদি আপুনি টকা পইচা জমা ৰখা আলমাৰীৰ পিছফালে ঝাৰু ৰাখে তেতিয়া আপুনি সেই আলমাৰীত টকা পইচা জমা ৰাখিলেও সেই টকা পইচাবোৰ আপুনি কেতিয়াও ৰাখিব নোৱাৰিব, অদৰকাৰীভাৱে খৰচ হৈ যাব। বাস্তুশাস্ত্ৰ অনুসৰি আলমাৰীত আইনা থকাটো বাস্তুদোষৰ এটা মুখ্য কাৰণ হয়। সেয়ে আলমাৰীত কেতিয়াও আইনা নাৰাখিব। সনাতন ধৰ্মত ক'লা ৰংটো সুখৰ প্ৰতীক মানা হয়। সেয়ে আলমাৰীত কেতিয়াও টকা পইচাবোৰ ক'লা ৰঙৰ কাপোৰেৰে মেৰিয়াই নাৰাখিব।